হাই হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধুসকল। আজি মোৰ এই নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বৰ্তমান মই আছোঁ কেৰেলাত আৰু ইয়াৰ ৱেডাৰ আপোনাক দেখুৱাম। কেৰেলাত বহুত গৰম। ইয়াত দেখিবলৈ পাইছে কাৰেণ্টলি 31 ডিগ্ৰী চেলচিয়াছ, ফিল লাইক কৈছে 38 ডিগ্ৰী তাপমান আপুনি ফিল কৰিব। কেৰেলাত যথেষ্ট বহুত গৰম আৰু সময় এতিয়া প্ৰায় 1 বাজিছে। কালি বহুত সময় ইফালে কৰাৰ পিছত গৰমত আজি অলপ দেৰিকৈ ওলাবলগীয়া হৈছে ব্লগ বনাবলৈ। তো এতিয়া আমি পোনে যাম কেৰেলাত নতুনকৈ সংযোজন হোৱা ৱাটাৰ মেট্ৰ' ফিল্ড ল'বলৈ যাম। তালৈ যাম আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আৰু লাষ্ট মুমেণ্টত আহি পালোহি। এয়া এনেকৈ দেখিবলৈ পাইছে বাছ ষ্টপ, ফৰ্টকুচি বাছ ষ্টপ আহি পালোহি। ইয়াৰ বাছ ষ্টপৰ পৰা পোনে ওলাই আহিলে আপুনি এই ঠাই পাবহি। এই ঠাইত আপুনি এই বতৰ মজা উপভোগ কৰিব পাৰিব। ইঠাইৰ পৰা সিঠাইলৈ গৈ আপোনাক যিটো দেখুৱাবলৈ মই গৈ আছোঁ। এই বতৰত আপুনি ইঠাইৰ পৰা সিঠাইলৈ যাব পাৰিব। পাই গ'লোহি, এইবাৰ পালোহি। এবাৰ আমি আজি ৱাটাৰ মেট্ৰ' মজা ল'ম আৰু আপোনালোকে কিবা আমি দিম। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, আগলৈকে চাই থাকক আৰু মজা হ'বলৈ গৈ আছে। ষ্টেচন আমি ট্ৰেইন ষ্টেচন থাকি তেনেকৈ ৱাটাৰ মেট্ৰ' টিকেট ষ্টেচন। ইয়াত টিকেট কাটিবলৈ তাৰ টিকেট কটা মই টিকেট কাটিব গৈ আছোঁ। വീട് അല്ല മിൻപോണ്ട നേരെ ഒരു വഴിയില്ലേ, ആ വഴി കയറുമ്പോൾ തന്നെ റൈറ്റിലൊരു വഴിയുണ്ട്, ഇടവഴി. ആ വഴി കയറി ഒരു പകുതിയാകുമ്പോൾ ലെഫ്റ്റ് സൈഡിൽ
লগতে টিকেট অলপ সময়ৰ পিছতে തുറക്കുന്നത് ഊന്നിക്കൊണ്ടു കളിക്കുന്നത് നമുക്ക് കയറിയിരിക്കണം കയറിയിരിക്കും അല്ലാതെ ഓടുമ്പോൾ রেখেছে মানুষের ওয়াটার মেট্রো মজা লৈ অহা মানুহবোৰ ল'বলৈ এতিয়া যাব আহিব আৰু এইটো টিকট বাৰে বাৰে দেখুৱাইছে টিকট লাগিব 20 টকা লয় বেছি নহয় 10 টকা দেখিবলৈ পাইছে দেশী বিদেশী সকলো পৰ্যটকে আহি ৱাটাৰ মেট্ৰ'ৰ মজা ল'বলৈ ইয়াত শাৰী শাৰী পাতিছে ইমান গৰমত টিকেট চেক হয় টিকেট চেক কৰাই আহিলোঁ যাবলৈ এইখন হৈছে মেট্ৰ' ৱাটাৰ মেট্ৰ' সকলোৰে আশা ভিতৰখন দেখিবলৈ লাগিব সুন্দৰ চিট ইঞ্জিন ৰুম বেলেগ কণ্ট্ৰল পেনেল এইবিলাক মুঠতে আজি যেনেকৈ হওক ৱাটাৰ মেট্ৰ' মজা ল'ম আৰু আপোনালোকক
হৈছে কোচি মেট্ৰ' এইটো ৱাটাৰ মেট্ৰ' কোচি ৱাটাৰ মেট্ৰ' ষ্টেচন। ইয়াত আহি আপোনালোকে কোচিত আহি ৱাটাৰ মেট্ৰ'ৰ সম্পূৰ্ণ মজা ল'ব পাৰিব। মই এবাৰ আহিলোঁ, আকৌ এবাৰ কোচি আপোনাৰ পিছলৈ যাম। एक टिकट दे दो आना। वाटर मेट्रो अरे 30 rupees 30 टका। कुठूला आगे ना ऊपर चले जाना। और नहीं ना 20 टका দি আহি চাওঁ পথ দি আছে এবাৰ বাৰু যি কি নহওক এবাৰ ৱাটাৰ মেট্ৰত এইফালৰ কোচি হাইকোৰ্ট চাইডে আহি ভালেই হ'ল। বেলেগ এটা আপোনাক দেখুৱাম মজা ইয়াৰ। वाटर काउ गोबी এটা আমার গরৈ মাছ, এটা আমার লোকাল গরৈ মাছ। Dangerous times don't fly too hard. Sure to keep the balance. Fly forever if you keep it tight. Love the world, but keep the sky above.
Ito mga local goyanas. Ito pang fish. അത് സാറാ അത്
Papa Biryani plus meal. What did happen to the last 10? I ran away with my life, fast forward, never turn back again. It's kind of funny that the more we pass time, the more we need to set the rewind. And 19 was the year I had to leave you, but now I'm seeing all the signs. Is this really happening? I can't believe it's true. I'm just as surprised as you. This really happening? I can't be too sure, but one day I'll be yours again. Life lessons come one in a dozen. The other 11 get something from nothing. I sit here looking for an answer. Maybe the biggest question was in the last chapter. You gave me the soul I have today. Without you I never could have moved away. But now I see what you teach. I do believe I always should have stayed. Yeah. Is this really happening? I can't believe it's true. I'm just as surprised as you. Is this really happening? I can't be too sure, but one day I'll be yours again. Life lessons come one in a dozen. The other 11 get something from nothing. Life lessons come one in a dozen. The other 11 get something from nothing. Life lessons come one in a dozen. The other 11 get something from nothing. Life changes, just open the door. One thing certain, I'll always be yours. Is this really happening? I can't believe it's true. I'm just as surprised as you. Pindah,
লাষ্টত আহি ইয়াৰ ৰুম পালোহি আহি। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম, কিয়নো দিনটো প্ৰায় গৰমত ঘূৰি ফুৰিছোঁ আৰু আজি আপোনালোকক মই ৱাটাৰ মেট্ৰ' যিটো তাৰ গোটেই ভিডিঅ'টো দিছোঁ, ভালকৈ চাব। আৰু আপোনালোকে আহিলে মই ইয়াৰ লোকেশ্যনটো দি দিম ডিছক্ৰিপশ্যনত, আৰু থাকিবলগীয়া ক'ত ক'ত সুবিধা আছে, ক'ত ক'ত হোটেল আছে, লজ আছে, কমটি খৰচত ক'ত থাকিব পাৰিব, সেয়াৰো এটা বেলেগকৈ ভিডিঅ' বনাই দিম। তথাপি ইয়াত মই ডিছক্ৰিপশ্যনত মই থকা এই ৰুমটো চাই লওক, 600 টকাত ইমান ধুনীয়া এটা ডাবল বেডৰ ৰুম হয়। তেনেকুৱা ইয়াত আৰু AC নন AC তেনেকুৱা ৰুম পাই যাব কমটি মূল্যত। আহি আপোনালোকে থাকি এই কোচিৰ গোটেই এৰিয়াটো যিটো টুৰিং প্লেচবিলাক চাই যাবহি পাৰিব। লাভ ইউ অল, লাভ ইউ অসম।